কবিতার শিৰোনাম আমাৰ লখিমপুৰ। কবি মৌচুম নাৰ্গেছিয়া আৰু আবৃত্তিকাৰ দীপজ্যোতি। লম্বিলো জনম আমি তোমাৰ বুকুতে, মাৰ দৰে উদ্ধাৰ কৰিছা আমাক প্ৰতিটো সময়তে। অসম মেপৰ ৬ নম্বৰত থাকা তুমি আমাৰ লখিমপুৰ। পুৰণি নাম আছিল তোমাৰ লখিমী। তোমাৰ চাৰিওফালে আছে অকল নদী আৰু মাজতে আছো আমি অসমবাসীৰ বাবে আজিও গৌৰৱ তুমি। ঠায়ে ঠায়ে কিছু লোকে কৰিছে তোমাক ধোৱা ধোৱা, আমাৰ মাজত আছে তোমাৰ মৰম। মদ ভাং চিগাৰেটৰ দৰে নিচা জাতীয় বস্তু খাই কিছু লোকে কৰিছে তোমাৰ পৰিৱেশখন লেতেৰা। তথাপিও তুমি কাকো বেয়া নোপোৱা প্ৰতিটো সময়তে, তথাপিও তুমি আমাক উদ্ধাৰ কৰা। কৰিম বুলি ক'লেই তুমি সকলো ধ্বংস কৰিব পাৰা, কিন্তু তুমি নকৰা। আমাৰ লখিমপুৰ এনে নহয়, তোমাৰ নাম লখিমী, তুমি সঁচাই লখিমী।